আপোনালোকৰ অৰ্ডাৰ এটা আছিলে। হয়, ইমান দেৰি লাগে নেকি আহোঁতে? একচুৱেলি এইটো মোৰ কাম নাছিল, মোৰ লগৰ এজনৰ কাম। তাৰ এক্সিডেণ্ট হ'ল মানে, সেইকাৰণে মই আহিবলগীয়া হৈছে। এক্সিডেণ্ট? এইবোৰ চব বাহানা আপোনালোকৰ। মিছামিছি ৰৈ আছোঁ। কি এক্সিডেণ্ট হা? এক্সিডেণ্ট কি বাহানা হ'ব পাৰে নি? কি পৰিস্থিতিত পৰি এইবোৰ কৰিব পাৰে আপোনালোকে জানেনে? চৰি, একচুৱেলি তাইৰ ভোক লাগি থকাৰ বাবে তেনেকৈ ক'লে। আপুনি তাইৰ কথাত বেয়া নাপাব। আৰু থেংক ইউ ডেলিভাৰীটো দিয়াৰ কাৰণে। ঐ, ৰুম পালিগৈনে? অঁ ঠিক আছে, মই গৈ আছোঁ। মই অৰ্ডাৰ দিলোঁ ইয়াত। অঁ ঠিক আছে, ঠিক আছে। আৰে ইমান দিনৰ মূৰত কলেজ অহাৰ মজাই বেলেগ। কিয় বেলেগ ফিলিংছ এটা আহিছেনে? অঁ ৰে, জুনিয়ৰ ছোৱালী আহিব আৰু কোনে পায়, চাব পাৰিব। সেইটোতো মোৰ মেইন কাম। সঁচাকৈ ৰে, চাওঁতে চাওঁতে এটা বছৰ কলকতে পাৰ হ'ল। পৰহিদিনা আমি কলেজলৈ আহিছিলোঁহে, আজি আমি তাকে চিনিয়ৰ। অঁ ৰে, ভালো লাগিছে বেয়াও লাগিছে। তাকে যাব। সেই আজি ফাৰ্ষ্ট ডে। ছোৱালী তোৱালী চা, ক্লাছ এনেও নহয়। চিনাকি তেনেকি হ নে কি কয়? অঁ ৰে, পাৰিলে ইনষ্টা আইডিটো লওঁ। তাকেইতো। আৰে ভাই, অলপতো লয়েল হ'ব সি। হ'ব দে, তহঁতে থাক, আমি যাওঁ। যা 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 যা, আজিকালি লয়েল থাকি একো লাভ নাই। বাদ দে, দুজনে আহিছে, চাওঁগে বৈ। হাই, হেল্ল'। তুমি বৰ ধুনীয়া দেই। নাম্বাৰটো পাম নি? কিয় লাগে নাম্বাৰ? নাম্বাৰ নিদিলে ইনষ্টা আইডিটোকে দি যোৱা। এই গাইছ, কি কৰি আছা? নাই নাই, এনেই আছিলোঁ। আহা ভিতৰলৈ। ব'ল ব'ল ব'ল। মোৰ এনেকুৱা কিয় লাগিল যেন এই ল'ৰাজন মই আগত ক'ৰবাত লগ পাইছোঁ। অঁ পাব পাৰ। দেখা নাই লগৰকেইটা কিমান ফটোৱা? আছিলে চাগে ক'ৰবাত এনেকৈ। কি ভাবি আছ? ব'ল যাওঁ, আজি প্ৰথম আহি লেট হ'লে বেয়া হ'ব নহয়। কলেজখনৰ পৰিৱেশটো ইমান ভাল, যি শুনিছিলোঁ তাতকৈ বহুগুণেই ভাল। সঁচা, ইমান যে ধুনীয়া লাগিছে নহয়। এই আজি আহিছোঁহে, ইমান গুণ নাগাবি। গুণ নাই গোৱাও, সঁচাটোহে কৈছোঁ। ঐ বোলা বোলা, মই তোমালোকক চিনিয়ৰ এজনৰ লগত চিনাকি কৰাই দিওঁ। ঐ ৰচোন ঐ বিশ্ব, সৌ দুজনী অথনি কলেজৰ গেটৰ মুখত দেখিছিলোঁ। তোৰ GF-ৰ লগত আছে, চিনাকি নেকি? নাই নাই, আজিহে চিনাকি হৈছোঁ। ব'ল। নাই নাই, মই নাযাওঁ দেই। তাইৰ লগত থকা জনীলে বৰ ভয় লাগে। তয়ো বাৰু দেই, ৰাজ ব'ল, তোকে চিনাকি কৰাই দিম। ব্যৱহাৰ নাজানিলে মানুহক ব্যৱহাৰ নকৰিবা, কিন্তু মানুহক কেনেকুৱা কথা কোৱা কি উচিত কি হলো ইমান চিঞৰ বাখৰ লগাইছে যে? কি কবি আৰু, এই ননচেন্স বিলাকে ব্যৱহাৰ নাজানে। কি হ'লনো? কোনে কি ক'লে? কি ক'লে মানে, তেওঁ এই তাত মোক খুন্দা মাৰিছে ঠিকে আছে, নেদেখাকে মানুহৰ খুন্দা লাগি যাব পাৰে ন। তাৰপিছত তেওঁ আকৌ চৰি বুলি কৈছে দেই, সেইটোতো মই বেয়া পোৱা নাই, কিন্তু তাৰপিছত আকৌ মোক খুৰা বুলি ক'ব আহিছে। তাৰনো কোনটো বাপেকৰ ভায়েক হে? আৰে ভাইটি, নাপায় নহয় এনেকে ক'ব, দাদাক চৰি কোৱা। আৰে দাদা, মই আপোনাক চৰি বুলি কৈছোৱে। মই আপোনাৰ ইউনিফৰ্মটো দেখা নাছিলো আকৌ। বেয়া লাগে কলেজৰ পৰা কিবা এটা আন্তৰিকতা থকাৰ কাৰণেহে ওলাই যাব পৰা নাই। অঁ ৰে, নাপায় নহয় তেনেকে ক'ব। একদম চৰি কোৱা খুৰাক। চৰি দাদাক। দাদা, মই আকৌ আপোনাক চৰি কৈছো, বেয়া নাপাব দেই। হ'ব ভাইটি, তুমি যোৱা। ৰমাদা, আমি যাওঁ বলক। আপোনাৰ লগত কিন্তু চিনাকি হৈ ভাল লাগিল দেই। প্ৰীতি কিন্তু বহুত লাকি দেই। কি যে কোৱা। ঐ বিশ্ব, ৰুম যাওঁ নে কিয়া? এই প্ৰীতি, কি খবৰ? ভাল ভাল, আপোনাৰ? ভাল ভাল। ঐ, তই আজি ক'ত গৈছিলি? তোক যে নেদেখিলোৱে দিনটো। এই লাইব্ৰেৰীত আছিলোঁ। সেইবোৰ বাদ দে, তই যা যদি আমো দেৰি হৈছে। তোমালোক ওলোৱা দেই, মই যাওঁ। বাই বাই। ঐ ময়ো যাওঁ, বাই। ব'ল আমিও গৈ থাকোঁ। ৰচোন, মোৰ এনেকুৱা কিয় লাগিল যেন মই সেই ল'ৰাটোক আগতে ক'ৰবাত লগ পাইছোঁ। তই পাগল হৈছ অলপ, যাওঁ ব'ল। এই ৰমাদা, আহক বহক।
বহা। কিহে ৰমাদা আজি ইমান সোপা বটল লৈ আহিলে কিবা বেগ উঠিলে নেকি হেট তেৰিকা, বেগ মই যদি উঠাও বুলি ভাবো নহয় মই উঠাই দিব পাৰো, কিন্তু হাজাৰে কলেজখনৰ প্ৰতি এটা মৰম এটা আছে নহয় জানো? অঁ তো আপোনাৰো কলেজখনৰ প্ৰতি কিবা এটা হেৰি আছে নহয়, আছে। বেগটোনো কেনেকৈ উঠাব? ন যদি তহঁতে বেয়া পাইছ তেনেহ'লে যাওঁ দে। হে নাই 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 নাই, বহক 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 পিছে ৰমাদা আপুনি অলপমান বহক, মই গিলাচৰ যোগাৰটো কৰি পেলাই লৈ আহিছোগে। ঠিক আছে, আহিছো। যা। বা তামাম পাৰ্টিচোন। আহা, তুমিও এপেক মাৰি লোৱা। নাই মই এইবোৰ নাই দেই, আপোনালোকে এনজয় কৰক। ঐ চিড, ৰমাদা বহিছে। হয়, চিড, মোৰ কাম এটা আছিলে, যাওঁ বলচোন। অঁ ব'ল আপোনালোক বহক। বহক বল। ঐ ক'ত গৈ আছোঁ কচোন? একো নোকোৱাকৈ গৈ আছোঁ। মোৰ পইচাৰ প্ৰব্লেম হৈ আছে, গম পাইছোৱে। লগতে মোৰ স্কুটিখনো বেয়া হৈ আছে, চ' অৰ্ডাৰ দুটামান আছিলে, অৰ্ডাৰ দুটা মাৰি থৈ আহোঁগৈ ব'ল। আৰু আহোঁতে তোক মই বাইকত তেল ভৰাই দিম আৰু কিবা এটা খুৱাই দিম। বাদ দেচোন সেইবোৰ তই। ঐ অৰ্ডাৰ এটা আহিলে, যাওঁ ব'ল। ব'ল বৈ। ঐ ৰহ লোকেশ্যনটো এইখিনিতে ওলাইছে। সেই আছে আকৌ, কোনোবা ওলাই আহিছে চাগে। তুমি আজি কিন্তু দেৰি হোৱা নাই দেই, আৰু সেইদিনা এক্সিডেণ্ট ইয়াৰে হৈছিল, আজিও অৰ্ডাৰটো ইয়াৰে। বাই দা ৱে আজি লোকেশ্যন বেলেগ যে? আচলতে এইটো মোৰ বাৰ ঘৰ, সেইদিনা আমি পিজিত আছিলোঁ। ঠিক আছে, আহিছোঁ দিয়া। ধেত তেৰি, আজি ক্লাছটো লেটকৈ আছিলোঁ বাবেহে শুই আছিলোঁ, এতিয়াও দেৰিহে হৈছে। এই হ'ব ব'ল এতিয়া, নহ'লে ছাৰে আমাক সোমাবলৈ নিদিব। কিহে ছোৱালীহঁত ইমান লৰালৰি যে? নহয় অ' দাদা, আজি ক্লাছ লেট আছিল বাবে শুই আছিলোঁ, এতিয়া এয়া অৱস্থা। প্ৰীতি, তোমাৰ ক্লাছ নাই নেকি? আছে, এবাৰ এইটো নকৰোঁ, তাৰ পাছৰটোৰ পৰা কৰিম। কি হ'ল তহঁতি ইয়াত ৰখি আছ যে, ক্লাছ নকৰ নি? এয়া পাইছোহিহে। ঠিক আছে দে, তই ক'ত যাৱ? মই এই লাইব্ৰেৰীৰ পৰা আহোঁ। 12টা ক্লাছটো কৰিবি নহয়? 12টা ক্লাছটো কৰিম। হ'ব বল দেৰি হৈছে। যাওঁ। তহঁতি যাচোন, মই আহি আছোঁ। কি হ'ল আকৌ তোৰ? ঐ তই ক্লাছ নকৰ নেকি? এইটো নকৰোঁ, ইয়াৰ পিছৰটো কৰিম। জানো পাই এইটো কি হৈ থাকে, ব'ল আমাৰ দেৰি হ'ব। Are you going to be here when I come out? Is it not a forum?
এক্সকিউজ মি, ইয়াতে অলপ বহিব পাৰিম নেকি? আপুনি কি মোক চিনি পোৱা নাই নে অচিনাকিৰ অভিনয় কৰিছে? অভিনয় বুলিয়ে ভাবিব পাৰা। তুমি আহি অচিনাকিৰ দৰে মাতিছা, মই জাষ্ট ৰেচপন্দ দিছোঁ আৰু। আপুনিও যে বৰ বেলেগ মানুহ দেই। মোৰ এইকেইদিন আপোনাক দেখিয়ে লাগিছিল। মই আপোনাক ক'ৰবাতো দেখিছোঁ। আপোনাৰ সেই ভইচ, চাল চলনত আপোনাক চিনি পাবলৈ বেছি টাইম নালাগিল। ইমান যে মনত ৰাখিবলগীয়া মানুহ নহয় দেই মই। পিছে আপোনাৰ নামটো জানিব পাৰিম নেকি? এতিয়া মনত ৰাখিব নালাগে দিয়া, এতিয়া এনেকৈ মনত ৰাখাচোন। বৰ অদ্ভুত মানুহ দেই। এইখন কলেজৰ মই ছিনিয়ৰ চিটিজেন। চিটিজেনটো নেযাব নেকি? চিটিজেনটো নহয় বাৰু, ছিনিয়ৰ। গতিকে ছিনিয়ৰ হিচাপত মোৰ কথা তোমালোকে শুনাটো দায়িত্ব। এই যিমানখিনি কথা ইয়াতে হ'ল, সেই কথাখিনি যাতে বাহিৰত কোনো পধ্যেও প্ৰকাশ নাপায়। উঠা। আমি অচিনাকি মানুহৰ লগত নাযাওঁ। ঠিক আছে। হেৰি ৰ'ব, ধেমালিহে কৰিছোঁ। তুমি আকৌ অচিনাকি মানুহৰ লগত নাযাওঁ বুলি কৈছা নহয়? তো সেইদিনা নামটো সুধোতে নকলে নহয়। সেইকাৰণে মই এতিয়া অচিনাকি হ'লোঁ মানে। ব'লক, দেৰি হৈছে। মই চাহকে অৰ্ডাৰ কৰোঁ। ইমান গৰমত চাহ খাব নোৱাৰি। বিয়েৰ এটাকে হোৱালে ভাল আছিলে। তই মানে য'ত ত'ত জিতি নকলে নহয়নে? অলপ চাই চিতি কবি। আমি জানোৱেচোন তই মত আহি বুলি, চবৰে আগতে নকলেও হয়। হ'ব বাদ দে তেনেহ'লে, চাহ নাখাওঁ যদি। গৰমটো চাই ঠাণ্ডাকে অৰ্ডাৰ কৰোঁ। কাৰোবাৰ কিবা আপত্তি আছে নেকি? নাই নাই, তই লৈ আগে যা। এইকেইটা খুলি আন। ঐ ফালে চোৱা, ইমান মৰম। দেখিয়ে কিবা এটা ভাল লাগি গৈছে। ৱাও, লংগুৰ কে হাত মে আংগুৰ। ঐ, আৰে তাৰো গাৰ্লফ্ৰেণ্ড আছে, তোৰহে গাৰ্লফ্ৰেণ্ড নাই। কিয়? তাৰ জীয়েপ নাথাকিব বুলি কথা আছে নি কিবা? সি যে তেনেকুৱা হ'ল, তাৰ তাত কি ভুল আছে? তহঁতৰ নিচিনাবোৰ যদি এই অৱস্থা তাৰ পৰা দূৰত থাক, তাৰ লগত থাকিব কোন? এতিয়াতো কোনোবাতো আছে তাৰ কাষত, নিসংগতা দূৰ কৰিছে তাৰ। তাৰ এই অৱস্থাত তাইৰে একো প্ৰব্লেম নাই, দেন তহঁতৰ কি প্ৰব্লেম? সিদ্ধাৰ্থ দাই বেয়াই পালে। ঋষভ দা, আপুনি তেনেকৈ ক'ব নালাগিছিল। হেই, মই ধেমালিহে কৰিছিলোঁ। আপোনালোক থাকক, মই যাওঁ। এই আকৌ কি হ'ল? নাজানো আৰু দেই। আমিও যাওঁ আৰু। বৈ। এই ইয়াতে তহঁতে কথা পাতি থাকিব নালাগে, গ্লাছন যা। কৈছোঁ ৰ'ব। কিহে ৰমাদা, আজি পাৰ্টি আপোনাৰ ভাল পা নেকি?
অলপ অলপ দি দিলোঁ আৰু আজি এইটো দে আগতে এইটো থৈ লওঁ এতিয়া সকলোৱে মিলি এনজয় কৰিম আৰু আছে কুণাল দা হা হয় নেকি ন আহিব কেতিয়া কি ঠিক আছে অ'কে 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 এই আজি আমাৰ আগৰ হোষ্টেলৰ আমাৰ চিনিয়ৰ বুলি ক'লেও ভুল নহয় আগৰ এই কুণাল দা বোলা তাৰা এজন ছুপাৰ ছিনিয়ৰ ছুপাৰ চিনিয়ৰ তাৰপিছত মানে কথাটো এই আহিলে চাগে দে এই এটা কাম কৰ তহঁতে 2খন চকীৰ ব্যৱস্থা কৰ ঐ পহু চকী আঞ্জা আপুনি কিমান দিনৰ মূৰত আহিছে কিমান ধুনীয়া লাগিছে আচ্ছা এই ক্ষেত্ৰলৈ এই আহক 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 বহক 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 আচ্ছা এখেত আমাৰ মানে কি আটাইতকৈ চিনিয়ৰ এখেতৰ নাম হৈছে কুণাল দা আৰু এওঁলোক হৈছে নতুন আৰু মানে কি এখেত আচলতে এজন ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী হা গতিকে আমাৰ প্ৰতিটো ক্ষেত্ৰত এখেতে হেল্প কৰিব আমাক ঐ নমস্কাৰ দিব পৰা নাই নেকি নমস্কাৰ দে নমস্কাৰ নমস্কাৰ হেৰি কথা এটা মোক খালকে কওঁ আপোনাৰ আজিকালি এইটো চলে না অলপ তাকে আপুনি নাভাবিব আকৌ ইমান কেইজন আছে এটা আছে আৰু আছে এইকেইজন ৰাখক মানে একেলগে উলিয়াই দিলে খতম কৰি দিব এই গ্লাছ চাছ ব্যৱস্থা কৰ এইটো গ্লাছ আনিবলৈ যোৱাটো ক'লৈ গ'লি তোৰ ইমান দেৰি লাগে হা এইকেইটা আনোতে থৈ দে আচ্ছা এতিয়া আমি এই মস্তি পানীবিলাক ধৰাৰ আগে আগে নতুনখিনিৰ লগত চিনাকি মই বোলো আপোনাক কৰাই দিওঁ এই নতুনখিনি আমাৰ আগফালে আছো ভালকে লাইন পাত এওঁলোক আমাৰ নিউ মেম্বাৰ হোষ্টেলৰ নিয়ম জানা নাজানো তুমি নাজানো কি ঘেণ্টা কৰিবলৈ হোষ্টেলত থাকে এই হোষ্টেলত তাকে হোষ্টেলৰ নিয়ম নাজানা তোমালোকে খাই পাত ফালা মানুহ ইমান দিন হোষ্টেলত থাকিলি এতিয়া আকৌ হোষ্টেলৰ নিয়ম নাজানা হোষ্টেলৰ প্ৰথম নিয়মটো হৈছে সমন্বয় আমি এনেকৈ বহি খোৱাটোৱে হয় নে কি কয় নাই আচ্ছা হেৰি গতিকে এতিয়া গমেইটো পালোঁ সমন্বয় গতিকে এতিয়া আমি সমন্বয়ৰ দিশে আগবাঢ়ো এই 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 ৰাহুল এটা কাম কৰাছো এই মোৰ ৰুমতে শুকান বুট কেইটামান আছে লৈ আহ খাওঁতে শুকান বুট কেইটা লৈ আহ দেই দে দে বাকা কোনোবা এটা বাকা বৰষুণ দিব বুজিছা কৈ দিছো হেৰি নহয় চটো কি তই কলেজ এৰ পৰা হোৱাই নাই নি মই না কলেজ এৰো বুলি ক'লে কেতিয়াবা এৰিব পাৰিলো হয় কিন্তু কলেজৰ যিটো এটা মোহ আছে নহয় মোহ মায়া সেইটো মোক একেবাৰে এৰিব দিয়া নাই হে দে বাকা বগাটো বা কিলা প্ৰথম আজি ককটেল হ'ব দে একো নহয় দে বাকা ঐ আনা সমানকে হৈছেনে বাৰু আপুনি ঠিকে আছেনে দে দে পানী এতিয়া আকৌ পানী নানিলা এতিয়াকে বিয়াতটো এটা মিক্স কৰি দিবা তাৰ বাচ্চা পানী আনগে যোৱা এইকেইটা ৰ পেক খোৱা মানুহ ৰ পেক আমি ৰ পেকহে বেছিকে খাওঁ হ'ব যা না পানী আনা গৈছো কৰি পেলাব বুজিছেনে কিমান বুজাও যে এনেকে মাল খাব নালাগে এনেকে হলে নুবুজে হেৰি নহয় চটো তই আৰু এনেকৈ পাছ কৰিব নোৱাৰি বুজিছ নাই তই কিবা সেই টুকুৰা চুকুৰাৰ ব্যৱস্থা কৰ টুকুৰা এবাৰ মোৰ টুকুৰা মাৰিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ
আকৌ ফেল। বাৰু দেই ধেমালি বহুত কৰিলোঁ, মই এতিয়া পিছে গৈ থাকোঁ। যায় নেকি? নাই মই যাওঁ, মোৰ সময় হৈ গৈছে দেই। হৈছে। এই এই তেখেতে আকৌ কথাৰ মাজতে ধেমালিতে আধা শেষ কৰি থৈ গ'ল। দিয়া বাকীখিনি আমাৰ বাকা। এতিয়া ভাত খাবৰো টাইম হৈছে ন, দিয়া। তুমি ইয়াত? অঁ মই। আপুনি এইবোৰ খাই বুলি মই জনা নাছিলোঁ দেই। নাই, সদায় নাখাওঁ। যেতিয়া এই নিসংগতাবোৰে আৱৰি ধৰে নহয়, তেতিয়া খাব লগা হয় আৰু। হ'লেও ভাল বস্তু নহয়তো এইবোৰ। ভাল বেয়া বুজাই দিবলৈতো কোনো নাই মোৰ। বাৰু মই ইয়াত আছোঁ বুলি তোমাক কোনে ক'লে? অথনি ৰাস্তাক সুধিছিলোঁ আপোনাৰ কিবা হ'ল নেকি বুলি, আৰু আপোনাক লগ পাবলৈ মন গ'ল। তেওঁ ক'লে আপুনি প্ৰায় এই জেগাত নহ'লে লাইব্ৰেৰীত থাকে, আৰু এতিয়াতো কলেজৰ লাইব্ৰেৰী বন্ধ, চ' ইয়ালৈ গুচি আহিলোঁ। হ'ব যোৱা এতিয়া, ৰাতি হ'ল বহুত, ৰুমলৈ যোৱা। নাযাওঁ মই। আপুনি অকলশৰে থাকি কিয় ভাল পায়? কলেজতো দেখোঁ, আৰু এতিয়া ইয়াতো। নহয় অ', কি কৰিবা, এই নিসংগতাবোৰে মোৰ এতিয়া প্ৰিয়। তুমি যোৱা এতিয়া। নাযাওঁ, মোক ক'বই লাগিব। এই পৃথিৱীত আপোন বুলিবলৈ কোনোৱে নাই মোৰো। বহুত অকলশৰীয়া মই। সৰুৰে পৰা যোনে তুলি তালি ডাঙৰ দীঘল কৰিলে, সিয়ে মোক এই ভিৰৰ মাজত এৰি থৈ গৈছে। মই বুজিছোঁ, এতিয়াতো পৰিয়ালো আছে আপোনাৰ। পৰিয়াল বুলিবলৈতো কোনো নাই মোৰ। একমাত্ৰ মায়ে আছিল, যোনে মোক নিস্বাৰ্থভাৱে ভাল পাইছিল। এতিয়াতো মাও নাই মোক ভাল বেয়া কামত বাধা দিবলৈ। এতিয়া মোৰ এই নিসংগতাবোৰে প্ৰিয় হৈ পৰিছে। জীৱনটো এক বাই যোৱা। ক'ত গৈছিলি? নাই, এনেই অলপ। তোক দেখিছোঁ ইয়াৰ লগত অলপ বেছিয়ে হলিগলি হৈছে। চাবি আকৌ, এইবোৰ ল'ৰা একেবাৰে বিশ্বাসযোগ্য নহয়। কোনদিনা বাহ দিব গমেই নাপাবি। হ'ব বাদ দে তোৰ কথা। মই তেওঁক ভালদৰে চিনি পাওঁ, তেওঁ তেনেকুৱা নহয়।
হ'ব যা, সময়ত পস্তাবি। হেল্ল', অঁ কোৱা। কি কৰি আছা? এই এনেই বহি আছোঁ। শুনকচোন, অঁ কোৱা। কালিলৈ এফালে যামচোন, ওলাব। কালিলৈ ক'ত যাবা? মন্দিৰলৈ যাম। মই নাযাওঁ দিয়া, মোৰ কিবা ভাল নলগা হ'ল। হেই নাপায় তেনেকৈ ক'ব, ওলাবচোন, মনটো ভাল লাগিব। বাৰু তোমাকনো আৰু না ক'ব পাৰিনে? মই অকলে নাযাওঁ, আপুনি যাব লাগিব কৈছোঁ নহয়, যাবই লাগিব। হ'ব আৰু দিয়া, ঠিক আছে যাম। গুড বাই। শুই থাকক এতিয়া। গুড নাইট। ঠিক আছে, গুড নাইট, বাই বাই। শুনকচোন, আজি মোৰ লগত এফালে ওলাবচোন, ছাৰপ্ৰাইজ এটা আছে। ছাৰপ্ৰাইজ? কি ছাৰপ্ৰাইজ? সেইটো কৈ দিলে কি ছাৰপ্ৰাইজ হ'ব? এতিয়া বাজিছে আৰু 30 মিনিটৰ পিছত যাম। ঠিক আছে, অ'কে। হেল্ল', কি? ক'ত? ৰ গৈছোঁ ৰ। শুনকচোন, ঐ ৰমা, তই এই বুঢ়া হলি, তোৰ কলেজ এৰিবই হোৱা নাই নে? তই আৰু এই কলেজত কি তই দাদাগি দেখাবলৈ আহ? কলেজ এৰো নেৰো ক'বলগীয়া তই কোনো তই কাক দম কি হৈছে? চাচোন তাই মোক কলেজত ভণ্টিক ৰেগিং কৰিবলৈ আহিছে। ৰণিতা আপোনাৰ এতিয়া ভুল হৈছে বুজিছে। ৰমাদে এনেকৈ কাম নকৰে ন। এইটো তই বুজাছো পালাৰে ধৰি দম দি যাব। কেলে লাগি আছে এজনৰ লগত? তেওঁ লেভেলতে যায়। আৰে মোৰ ভণ্টি কিয় ৰেগিং কৰিব? তুমি যাওক এতিয়া, একো নহয়। ঐ টপা, তোক এদিন চাই ল'ম ৰ। কিহে ছোৱালী, আজি তামাম এনজয় কৰিলি চাগে। ক'ত ক'ত গ'লি? নাই অ', সেইবোৰ একোৱে নহ'ল। মই ফিল্ম টিকেট ছাৰপ্ৰাইজ দিম বুলি থৈছিলোঁহে, একো ক'বই নাপালোঁ। তেওঁৰ ফোন এটা আহিলে আৰু তেওঁ গুচি গ'ল। তাৰমানে আজিও তোৰ প্লেন ফ্লপ। পিছে ইমান দেৰি ক'ত থাকিলি? তেওঁ আহিব আহিবকৈ ৰৈ আছিলোঁ। ফোন এটাও নকৰিলে, সেইকাৰণে ময়ো নকৰিলোঁ। মইতো কৈছিলোঁৱে, এইবোৰ ল'ৰা এনেকুৱাই চাগে। গৈছে চাগে কোনোবা ছোৱালী লগ কৰিবলৈ। হেই, ফাল্টু কথাবোৰ কৈ নাথাকচোন, এনেই কিবা এটা ভাল লাগি থকা নাই। চকুত প্ৰেমৰ আৱৰণখন পৰি থাকিলে ক'ত গম পাবি? পিছতহে গম পাবি। হ'ব এতিয়া ওলাই যাওঁ ব'ল। নাই, নাযাওঁ মই। হেই ব'ল যাওঁ। আহ আহ। এই অ' তৃষ্ণা, কি কৰিছা? অ' তৃষ্ণা, খেলোঁগৈ ব'লা। ব'লা। ব'লা ব'লা। কি হ'ল আমাৰ অকণমানিজনী? নেমাতিবা মোক, মই বেয়া পালোঁ চবকে, মই কাকো নেমাতো। অ' বা চোৱাচোন, এই মোকো মাতা নাই। অঁ, কোনে কি ক'লেনো তোমাক?
আৰু মোকনো কিয় নামাতা তুমি? মই কি কৰিলোঁ তোমাক? তুমি একো কৰা নাই, হ'লেও নেমাতো তোমাক। আইঅ' কোনে কি কৰিলেনো তোমাক কোৱাচোন? মায়ে মাৰিলে। অ' তুমি কিবা উৎপাত কৰিছিলা চাগে? নাই কৰা, মায়ে মোক এনে মাৰি থাকে। হয় নেকি? মই মাক গালি দিম দেই। এতিয়া কোৱাচোন তুমি কি খাবা? চকলেট খাবা নে বেলেগ কিবা খাবা? চকলেট খাম। ব'লা এতিয়া আমি চকলেট খাব যাওঁ। ব'লা ব'লা। নেযাওঁ, মায়ে গম পালে আকৌ মাৰিব। নামাৰে, মই আছোঁ নহয়, ব'লা একো নহয়। আহা। কিহে ৰাজকুমাৰী, তোক সপোনৰ ৰাজকুমাৰ এৰি গ'ল নেকি? হেই ৰচোন, এনেই গাই নাথাক। মইতো তোক আগতেই কৈছিলোঁ এইবোৰ ল'ৰা মহিমা বুজিব নোৱাৰি। তইহে লাগি আছ, বাদ দে এইবোৰ। তেনেকৈ নকবি, সি বিজি আছে বাবেহে মোক টাইম দিব পৰা নাই। বাদ দে তাৰ বিজি। সি ভাল পোৱা হ'লে অলপ হ'লেও টাইম দিলে হয়। পালে চাগে বেলেগ কাৰোবাক। নাই, তেওঁ মোক এৰি থৈ নাযায়। তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বিশ্বাস আছে আমাৰ ভালপোৱাখিনিৰ ওপৰত। তেওঁ জীৱনৰ সৰু ডাঙৰ সকলো কথাই মোৰ লগত শ্বেয়াৰ কৰিছিল। সেইবোৰ বিশ্বাস পাবলৈ কৰিবই, ল'ৰাবোৰ তেনেকুৱাই। মনে মনে থাকো, যি টি কথা নকবি। ঐ কাম এটা কৰি চাব পাৰি কিন্তু, তেতিয়া গম পাই যাবি তোক কিমান ভাল পায়। কি কাম? হেই নেলাগে নেকি কৰিব? বেয়া হ'ব। হেই একো নহয় অ', যদিহে গম পাম সি তোক ভাল পায় আৰু তেতিয়া মই একো নকওঁ। হ'লেও ৰচোন, নহ'লে এবাৰ মোৰ ফোনৰ পৰা কৰি চাওঁ। তাৰপিছত তই যি ভাল দেখ কৰিবি, কিন্তু চাবি যাতে একো বিপদ নহয়। একো নহয় অ'। থেংক ইউ দেই ভাই, তই যে মোক বহুত হেল্প কৰি দিছ। হেই এইবোৰ একোৱেই নহয় অ'। তই খালি ৰেষ্ট কৰ, মোৰ এই ফ্ৰণ্ট পেজটো বনালে হৈ যাব আৰু তই ছাবমিট কৰি দিব পাৰিবি। আজি তই মোৰ কাৰণে যিখিনি কৰিছ, মোৰ কিবা আপোন আপোন লাগি গৈছে অ'। আজি মোৰ আপোন মানুহখিনি থকা হ'লেও চাগে। এই আমিবোৰ তোৰ কি নিজৰ নহয় হা? এতিয়া এইবোৰ কথা কৈ নাথাক, মাৰ খাবি একদম। মোক কামটো শান্তিকে কৰি ল'বলৈ দে। মই কোৱা কামটোকে কৰোঁ। হেল্ল' হেল্ল', কোৱাচোন। শ্ৰুতি এক্সিডেণ্ট এটা হৈছে। কি? ঐ কি হ'ল ঐ? কোনে ফোন কৰিছিলে? ঐ কি হ'ল তোৰ? ঐ সিদ্ধাৰ্থ কি হ'ল তোৰ? ক আকৌ কি হ'লনো তোৰ? আজি এই পৰিস্থিতিৰ বাবে দায়ী কিন্তু তুমিয়ে। মই ভবাই নাছিলোঁ সৰু কথাৰ বাবে যে ইমান ডাঙৰ ঘটনা হ'বগৈ। হে ভগৱান, মোক ক্ষমা কৰি দিবা। মোৰ ভুলৰ শাস্তি তেওঁক নিদিবা প্ৰভু। এইবোৰ কৰাৰ আগতে তুমি এবাৰ ভাবি চাব লাগিছিল, সি কি কৰা নাছিলে তোমাৰ বাবে? তুমি কি সকলো পাহৰি গলা এতিয়া?
হ'ব আৰু দে, যি হ'ল হ'ল, এতিয়া এইবোৰ কথা ভাবি থাকি লাভ নাই। চুপ থাক তই। তোৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। গুচি যা তই মোৰ সন্মুখৰ পৰা। তোৰ মুখ চাব নিবিচাৰো মই। পেচেণ্টৰ চেঞ্চ আহিছে, আপোনালোকে লগ কৰিব পাৰিব, কিন্তু বেছি হুলস্থুল নকৰিব দেই। আচ্ছা, পেচেণ্টৰ ফেমিলি মেম্বাৰ নাই নেকি? নাই অহা ছাৰ। এক্সকিউজ মি, আপোনালোক অকণমান ৰ'ব, মই আহি আছোঁ। Sorry, he is no more.